নমস্কাৰ, ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাক গম পাইছে মই মীন পালনৰ জড়িত ভিডিঅ' বনাই আছোঁ আৰু আগলৈকো এই ভিডিঅ' মই বনাই যাম আৰু বিভিন্ন ধৰণৰ খেতি ৰিলেটেডো ভিডিঅ' বনাইছোঁ আৰু আগলৈকো বনাই যাম আৰু যিমান পাৰোঁ মই ফাৰ্মবিলাক ভিজিট কৰিবলৈ যত্ন কৰিম। যিমান পাৰোঁ মই যত্ন কৰিম আপোনালোকক দেখুৱাবলৈ তেওঁলোকে কেনেকৈ ফাৰ্ম কৰি আছে বা যিসকল সফল ব্যক্তি সেইসকলকো মই লগ কৰিম আৰু ব্যৱসায়টো সফল ব্যক্তি কিছুমান সৰু সৰু ক্ষুদ্ৰ ব্যৱসায় আছে সেই বিষয়ে আমি আগলৈ কথা পাতি থাকিম। আজি আমি এটা নতুন টপিক লৈ আহিছোঁ। টপিকটো হৈছে দ ঠাইত পুখুৰী নিৰ্মাণ। যিহেতু বহুতো মোৰ বন্ধুৱে অনুৰোধ জনাইছিলে এইটোৰ ওপৰত কথা পাতিবলৈ, মানে যিসকলৰ দ মাটি আছে, মানে বাৰিষা বহুত পানী হৈ যায়, তেনেকুৱা ঠাইত আমি কেনেকৈ পুখুৰী নিৰ্মাণ কৰিব লাগে সেই বিষয়ে আজি কথা পাতিম আৰু কেতিয়া খানা উচিত আৰু তাৰ যিটো উপকাৰ অপকাৰ কেনেকুৱা হ'ব পাৰে সেই বিষয়ে আজি কথা পাতিম। প্ৰথম অৱস্থাত আহিছোঁ, আপুনি মাটিখিনি যদি বেছিকৈ পানী হয়, মানে বাৰিষাত যদি মানুহতকৈ ওপৰ হৈ যায়, মানে 10 ফুট বা 15 ফুটলৈকে পানী যায়, তেন্তে তেনেকুৱা ঠাইত আপুনি পুখুৰী খান্দিবলৈ হ'লে প্ৰথম ধ্যান ৰাখিব লাগিব পুখুৰী পাৰটো আপুনি তেনেকুৱা যদি 10 ফুটমান পানী হয় তেন্তে আপুনি 15 ফুটমান ওখকৈ পাৰ মানিব লাগিব আৰু পাৰৰ বহলটো সদায় বেছিকৈ ৰাখিব লাগিব, যিহেতু বাৰিষা বেছি পানী হয় আৰু পানীৰ ঢৌৱে আপোনাৰ ভেটাটো যদি কমজুৰি হয় ভাঙি দিব পাৰে। সেইবাবে আপুনি 10 পৰা 12 ফুট আৰু যদি বেছি পানী হোৱা এলেকা হয় তেন্তে আপুনি মিনিমাম 15 ফুট বহলকৈ ভেটাটো খান্দিব, যাতে পানীয়ে দুইটা ছাইডৰ পৰা মাটিক খহাই নিলেও আপোনাৰ পাৰটো সুন্দৰ হৈ থাকে। আৰু মই যোৱা ভিডিঅ'টোত আপোনালোকক যিখিনি জেগা দেখাইছিলোঁ চেগুন গছ বা ৰুইছে, সেয়াও বহুত পানী হোৱা জেগাতে, কিন্তু সেই ভেটাটো যিহেতু চেগুন গছ ৰুই দিলে লগতে কলপুলি লগাই দিছিলে, সেইবাবে মাটিখিনি খহি যাব নোৱাৰিলে আৰু পাৰৰ বহলটো খুব সুন্দৰ আছিলে। অলপ মাটি খহিছে যদিও কোনো অসুবিধা হোৱা নাই। সেইবাবে আপোনালোকক কৈছোঁ পাৰটো আপোনালোকে যিমান পাৰে বহলকৈ দিব প্ৰথম অৱস্থাত, যিহেতু দুইটা ছাইডৰ পৰা মাটি খহিব আৰু মাটি খহাৰ পিছত আপোনাৰ পাৰটো সৰু হৈ যাব। সেইবাবে আপুনি কলগছ লগাব পাৰে, লগতে পুখুৰীটো খান্দি হোৱাৰ পিছতে আপুনি কলগছ অলপ লগাই দিব আৰু লগতে চেগুন পুলি যদি ৰুম বুলি ভাবিছে তেন্তে ৰুব পাৰিব। আৰু তাৰপিছৰ কথাটো হ'ল, যিবিলাক জেগাত অলপ পানী কম হয়, মানে দহৰ তলত হয়, মানে 5 ফুট 6 ফুট 7 ফুটমান পানী জমা হয় বাৰিষা, তেনেকুৱা ঠাইত আপুনি ভেটাটো ওখকৈ মাৰি ল'ব। 9 ফুট বা 10 ফুটলৈকে আপুনি ওখকৈ ভেটাটো মাৰি ল'ব আৰু বহলটো তেনেকুৱাকৈ দিব, 12 ফুট বা 15 ফুট দিব, আৰু যাতে বাৰিষা দুইফালৰ পৰা পানী আহিলেও ভেটাটো যাব নোৱাৰে। আৰু ছেকেণ্ড কথাটো হ'ল, মন কৰিবলগীয়া কথা, আপুনি বাৰিষাত যিহেতু পানীখিনি সোমায় সেই এলেকাটোত পানীটো কোন ফালেদি সোমাইছে আৰু কোন ফালেদি ওলাইছে সেই কথাটো আপুনি ধ্যান ৰাখিব। প্ৰথম অৱস্থাত আপুনি পানী সোমোৱা ফালে এটা গেট ছিষ্টেম ৰাখিব, পাকা দি বনাই ল'ব চেক গেট নিচিনাকৈ, যাতে পানীটো সোমোৱাৰ পিছত আপুনি বন্ধ কৰি দিব পাৰে। আৰু যিটো ছাইডেদি ওলোৱাৰ আগৰ যিটো প্ৰাকৃতিকভাৱে যেনেকৈ ওলাইছিলে তেনেকৈ আপুনি ব্যৱস্থাটো কৰি ৰাখিব, যাতে ভেটাত যাতে পানীয়ে ঠেকা নামাৰে বা ভেটাটো যাতে ভাঙিবলগীয়া নহয়। সেইবাবে আপুনি পানী সোমোৱা আৰু ওলোৱা ব্যৱস্থাটো সুন্দৰকৈ ৰাখিব। আৰু কেতিয়া আপুনি পুখুৰীটো খান্দিব, এতিয়া যিহেতু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা সময়তে মাটিটো শুকাই থাকে আৰু যিমান বাৰিষা পানী হ'লেও এনেকুৱা সময়ত পানী শুকাই যায়। আৰু যদি শুকোৱা নাই তেন্তে আপুনি যিকণ পানী থাকে সেইখিনি শুকুৱাই দিয়ক, অতি সোনকালে শুকুৱাই দি পেলাই আপুনি মাটিটো ফাট মেলিবলৈ অলপ দিন ধৈৰ্য ধৰক। যিহেতু বৰ্তমান বৰষুণ নাই, 10-15 দিনৰ ভিতৰত আপোনাৰ পুখুৰী ধুনীয়াকৈ শুকাই যাব আৰু তাৰপিছতে আপুনি JCB লগাব পাৰিব। আৰু অকণমান বোকা থাকিলেও আপোনাৰ JCB নামিব পাৰে, ইমান প্ৰব্লেম নাই। আৰু প্ৰথম অৱস্থাত আপুনি যিহেতু পাৰটো মাৰিব, ছাইডটো অলপ হ'লেও শুকাই থাকিব আৰু তেনেকুৱাত আপুনি JCB লগাবলৈ কোনো অসুবিধা নাই। সেইটো কথা আছিল আপোনাৰ। আৰু তাৰপিছত আহিলোঁ আপোনাৰ এইটো ইনলেট আউটলেটটো ৰাখিব। তাৰপিছত আপুনি পাৰটো ধুনীয়াকৈ মাৰিব, গছ গছনি ৰোপণ কৰি দিব, তাৰপিছতে আপুনি হাল মাৰি ধুনীয়াকৈ তাত মাছ পালন কৰিব পাৰিব। আৰু আপুনি যদি এতিয়া ধুনীয়াকৈ খান্দি দিয়ে তেন্তে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ এপ্ৰিলৰ ভিতৰত আপুনি মাছ এৰিব পাৰিব। আৰু হাল মাৰি ল'ব প্ৰথম অৱস্থাত মাটিখিনিত, হাল মাৰি গোবৰ সাৰ বা জৈৱিক সাৰ যিকোনো ইউজ কৰিব পাৰে, ৰাসায়নিক সাৰো ইউজ কৰিব পাৰে, কিন্তু আমি বৰ্তমানলৈকে কৰা নাই, আপুনি কৰিব পাৰে। আৰু ফাইটোপ্লাংটন যিটো মাছৰ প্ৰাকৃতিক আহাৰ, সেইটো তৈয়াৰ হ'বলৈ আমি সাৰ ইউজ কৰোঁ। আৰু তাৰপিছতে আপুনি পোনাখিনি মেলিব পৰা হৈ যাব। আৰু প্ৰথম আপুনি ধ্যান ৰাখিব লাগিব ভেটাকেইটা, মানে যিকেইটা পাৰ হ'ব সেই পাৰকেইটা খুব সুন্দৰকৈ মাৰিব। আৰু ছেকেণ্ড কথাটো আপুনি পানী সোমোৱা ব্যৱস্থা আৰু ওলোৱা ব্যৱস্থাটো ৰাখিব। থাৰ্ড কথা আপুনি গছ ৰোপণ কৰি দিব। এই তিনিটা যদি আপুনি কাম কৰে তেন্তে আপুনি যিমান পানী হোৱা জেগাটো আপুনি ধুনীয়াকৈ পুখুৰী নিৰ্মাণ কৰিব পাৰিব আৰু মাছ পালন কৰিব পাৰিব। যিহেতু ইয়াতে কোনো ধৰণৰ লোকচান নাই, আপুনি যদি আপোনাৰ যদি আছে তেনেকুৱা মাটি আপুনি আৰম্ভ কৰক। আৰু বহুতে কৰি আছে, বহুতো লাভৱানো হৈছে। মই বিভিন্নজনৰ লগত কথা পাতিছোঁ আৰু বহুত মানুহ এতিয়া বৰ্তমান ওলাই আহিছে এই ব্যৱসায়টোৰ প্ৰতি আকৰ্ষিত হয়। সকলোকে আমি একেলগে আগুৱাই যাব লাগিব আমি সকলো মিলি। আৰু আপুনি যদি কৰি আছে বা কৰিম বুলি ভাবি আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব। আৰু আগলৈকো মোৰ এই ভিডিঅ'বিলাক চাই থাকিবলৈ বেলটো বজাবই লাগিব আপোনালোকে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আৰু আপোনালোকৰ যিকোনো প্ৰশ্ন থাকিলে মোক কমেণ্ট কৰি সোধক, মই যিমান পাৰোঁ উত্তৰ দিবলৈ যত্ন কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।